সকলোলৈকে মই নমস্কাৰ জনাইছোঁ আৰু যোৱাকালি 23, 24, 25 যোৱাকালি আৰু আজি আছে আৰু কাইলৈ আছে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ ব্ৰহ্মধৰ্ম সমিতিৰ যিটো অধিৱেশন, এই অধিৱেশনটো যোৱাকালিৰ পৰা খুব সুচাৰুৰূপে খুব ভালকৈ পৰিচালিত হৈ আছে। যোৱাকালি সন্ধিয়া ভাগত আমাৰ কেন্দ্ৰীয় কমিটিৰ এটা বৈঠক বহে আৰু সদৌ ব্ৰহ্মধৰ্ম সমিতিৰ প্ৰচাৰ সমিতি যিটো প্ৰচাৰ সমিতি আছে, যোৱাকালিৰ পৰা তেওঁলোকে এটা ছেমিনাৰ পাতিছে আৰু ভালেকেইজন সমল ব্যক্তিসকলে সন্ধিয়াত এই ছেমিনাৰত অংশগ্ৰহণ কৰিছিলে আৰু মই নথৈ আনন্দিত হৈছোঁ সেইকাৰণে যে গুৰুদেৱ কালীচৰণ ব্ৰহ্মই সমাজখনত জাতি গঠনত যিটো তেওঁৰ অৱদান, এই অৱদান সম্পৰ্কে যোৱাকালি যিটো ছেমিনাৰত ভালকৈ আলোচনা কৰা হৈছে। গুৰুদেৱ কালীচৰণ ব্ৰহ্মই 1929 চনত বড়ো জাতি তথা জনজাতিসকলৰ উন্নয়নৰ বাবে শ্বিলঙত চাইমন কমিশ্যনক ব্ৰিটিছ প্ৰশাসনক যিটো নেকি মেমৰেণ্ডাম ছাবমিট কৰিছিলে 1929 চনত, এই মেমৰেণ্ডামখনত যিটো ৰাজনৈতিক, অৰ্থনৈতিক, সমাজনৈতিক, শিক্ষানীতিৰ সম্পৰ্কে তেওঁ স্মাৰক পত্ৰখনত উল্লেখ আছিলে, গুৰুদেৱে যিটো লিখিছিলে আৰু গুৰুদেৱৰ সেই স্মাৰক পত্ৰখনৰ যিটো লিখা আৰু গুৰুদেৱৰ যিটো ব্ৰিটিছ প্ৰশাসনৰ ওচৰত যিটো দাবী আছিলে, এই দাবীৰ ভিত্তিতে আজি বড়ো সমাজ আজিৰ অৱস্থাত উপনীত হ'ব পাৰিছে। এই কথাবিলাক যোৱাকালি প্ৰচাৰ সমিতিৰ ছেমিনাৰত ভালকৈ আলোচনা হৈছে। মই নিজে উপস্থিত আছিলোঁ, মই খুবেই আনন্দিত হৈছোঁ। আজি আমাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ ডক্টৰ অজিত বড়োৰ পৰিচালনাত এটি ছেমিনাৰ আকৌ হ'ব। এই ছেমিনাৰত তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব। তেওঁ অতিথি হিচাপে আহি উপস্থিত হৈছে। বড়ো সাহিত্য সভাৰ সচিব প্ৰধান নীলকান্ত গোহাৰি ডাঙৰীয়া তেওঁ আহি উপস্থিত সমল ব্যক্তি হিচাপে তেওঁ অংশগ্ৰহণ কৰিব। আমি আশা কৰিছোঁ কালি মুকলি সভা হ'ব। মুকলি সভাত আমাৰ মুকলি সভাৰ উদ্বোধক হিচাপে BTCৰ হাগ্ৰামা মহিলাৰী, BTCৰ মাননীয় চিফ সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেওঁ আহিব, উপস্থিত হ'ব আৰু মুকলি সভাখন উদ্বোধন কৰিব আৰু বহুত অতিথিসকল আহি অহাকালি যিটো হ'বলগীয়া মুকলি সভা খুব ভালকৈ হৈ যাব, মই আশা কৰিছোঁ। ইয়াত ওদালগুৰি মাজবাটত আহি মোৰ খুবেই ভাল লাগিছে আৰু ইয়াৰে ব্ৰহ্মধৰ্ম বহুত ইয়াতে প্ৰচাৰ আছে, মই ভাল লাগিছে। ধন্যবাদ আপোনালোক সকলোলৈকে।